হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ভোলৰ লগত মাছৰ জোল। তাৰ বাবে মই 3 পিচ মাছ লৈছোঁ আৰু মাছ 3 পিছত মই অকণমান হালধি আৰু নিমখ সানি লৈছোঁ। 3টা ভোল লৈছোঁ আৰু এটা আলু লৈছোঁ। ভোল 3টা মই এনেদৰেই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এনেকৈ দীঘল দীঘলকৈ কাটি ল'ম। আৰু এতিয়া এখন কেৰাহীত অলপমান মিঠাতেল গৰম কৰি লোৱা আছিলে আৰু তাতে এতিয়া মই 3 পিচ মাছ ফ্ৰাই কৰি ল'ম। আৰু মাছ কেইপিচ ফ্ৰাই কৰোঁতে মই এখন ঢাকনি লগাই দিম যাতে সোনকালে সিজি যায় আৰু মাজে মাজে হাতাৰে মাছ কেইপিচ লুটিয়াই থাকিম। এয়া চাওক, মাছ কেইপিচ মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এখন কাঁহীত মই মাছ কেইপিচ কাঢ়ি থৈ ল'ম। সেইখিনি তেলতে এতিয়া মই কাটি ৰখা আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰি ল'লে চব্জিখন খাবলৈ ধুনীয়া হয়। এয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আলুখিনি মই এখন কাঁহীত এনেদৰে কাঢ়ি থৈ লৈছোঁ। আৰু সেইখিনি তেলতে এতিয়া কেইটামান পাঁচফোৰণ দি দিছোঁ। অলপমান পিঁয়াজ দি দিম। আৰু ইয়াতে এতিয়া মই অকণমান নহৰু বটা দি দিছোঁ আৰু ভালকৈ ভাজি ল'ম যাতে নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। ইয়াতে এতিয়া মই 2টা কেঁচা জলকীয়া ফালি ফালি দি দিছোঁ। এতিয়া মই ইয়াত দিছোঁ আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ ৰেড চিলি পাউডাৰ। আৰু এইখিনি এতিয়া ভালকৈ অকণমান ভাজি ল'ম। আৰু ইয়াতে এতিয়া মই কাটি ৰখা ভোলখিনি আৰু ফ্ৰাই কৰি ৰখা আলুখিনি দি দিম। আৰু এইখিনি এতিয়া মই গেছটো মিডিয়াম ফ্লেমত ৰাখি অকণমান ভাজি ল'ম। আৰু এতিয়া ইয়াত দিছোঁ অকণমান নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। আৰু আধা চামুচ হালধি গুড়ি দিছোঁ। আৰু এতিয়া এইখিনি সিজিবৰ কাৰণে এখন ঢাকনি লগাই পেলাই 5-10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া চাওকচোন, ভোলখিনিৰ পৰা নিজে নিজে পানী ওলাবলৈ আৰম্ভ কৰি দিছে। আৰু এইখিনি এতিয়া মই ভালকৈ লৰাই লৈছোঁ। আলুখিনি নাই সিজা বাবে মই এখন ঢাকনি লগাই পেলাই আৰু 5-10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এয়া চাওকচোন, ভোলখিনিৰ পৰা নিজে নিজে কিমান পানী ওলাই গৈছে। আৰু এতিয়া মই 2 টুকুৰ আলু হাতাৰে এনেদৰে ভাঙি ভাঙি দিম। তেতিয়া চব্জিখন ডাঠ হৈ পৰে আৰু খাবলৈ ভাল হয়। আৰু এতিয়া ইয়াত এগিলাচ পানী দি দিম। পানীটো আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব। যদি তৰকাৰীখন জুলীয়াকৈ খাবলৈ মন যায় আৰু অকণমান পানী দিব। আৰু এতিয়া মই তৰকাৰীখন অকণমান উতলিবলৈ দিম। এয়া চাওকচোন, তৰকাৰীখন প্ৰায় উতলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা মাছ 3 পিচ দি দিম।
আৰু মাছ 3 পিচ দিয়াৰ পিছত আৰু অকণমান সময় তৰকাৰীখন উতলিবলৈ দিম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন তৰকাৰীখন প্ৰায় ৰেডি হৈছে আৰু ইয়াতে এতিয়া মই অকণমান ধনিয়া পাত দি দিম। আৰু গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া ভোলৰ লগত বনোৱা মাছৰ জোলখন ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।